নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে দেওবাৰ আজি 31 মে 2026 চন আৰু আজি এটা স্পেচিয়েল ডে মই 2022 চনত যিখন স্কুলত প্ৰথমতে জইন কৰিছিলোঁ সেইখন স্কুলৰ এজন শিক্ষক মোৰ শ্ৰদ্ধাৰ সুশীল ছাৰ আজি ৰিটায়াৰমেণ্ট ডে যিহেতুকে আজি দেওবাৰ সেইকাৰণে স্কুল যাব নোৱাৰিম আজি তেওঁৰ ৰিটায়াৰমেণ্ট ডে কাৰণে মনটো বেয়া লাগিছে ছাৰ আছিলে একদম বিন্দাছ মানুহ ছাৰ বৰ ধেমেলীয়া প্ৰকৃতিৰ মানুহ আছিলে আৰু তেওঁ বিভিন্ন বিষয়ৰ মানে জ্ঞান তেওঁৰ ওচৰত আছে মানে তেওঁ আৰ্টছৰ যদিও তেওঁ ছায়েন্সৰ কথাও বহুত জানে মেথছৰ কথাও বহুত জানে তেওঁ মেথছ বহুত ভাল পাইছিলে যদিও আৰ্টছৰ মানুহ আছিলে আৰু তেওঁ সকলোৱে বৰ ধেমেলীয়া আছিলে বিন্দাছ আছিলে একদম চব ফ্ৰী ফ্ৰেংক মানে আমি প্ৰথমতে যেতিয়া গৈছোঁ একদম পূৰা ফ্ৰী ফ্ৰেংক আৰু মানে তেওঁ ধুনীয়াকৈ মিলি যাব পাৰে মানে এতিয়া আমাৰ লগত তেওঁ একদম বন্ধুত্ব সুলভ হিচাপে আছিলে যেন তেওঁ আমাতকৈ ডাঙৰ সেইটো মানে তেওঁ আমাক ফিল নকৰে তেওঁ আমাৰ লগত সদায় ফ্ৰেণ্ড হিচাপে আছিলে গতিকে তেওঁ এইবিলাক কথা মনত পৰিব আৰু তেওঁ স্মৃতি হিচাপে মোৰ ওচৰত মানে এটা ভিডিঅ' আছিলে ভাবিছোঁ এই ভিডিঅ'টোকে ইউটিউবত দি থওঁ যে পিছলৈ এইটো এটা স্মৃতি হিচাপে থাকি যাব তেওঁ পিছলৈ চাই থাকিব পাৰিব যে এনেকুৱা এটা দিন আছিলে গতিকে ভিডিঅ'টো মই আপোনালোকৰ আগত আগবঢ়ালোঁ ভিডিঅ'টো মই বনাইছিলোঁ তেওঁ বাৰ্থডেত তেওঁ যেতিয়া বাৰ্থডে হৈছিলে আমি চবেই মিলি মানে এটা ছাৰপ্ৰাইজ দিছিলোঁ আৰু কেক কাটিছিলোঁ আৰু সেইটোৱে মই ৰেকৰ্ড কৰি থৈছিলোঁ সেইটো তেতিয়াই মই আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু আপলোড কৰিব নোৱাৰিলোঁ আৰু এতিয়া তেওঁৰ ৰিটায়াৰমেণ্ট ডেট সেইটো স্পেচিয়েল মেমৰি হিচাপে মই এইটো আপলোড কৰি থ'ম এইটো সদায় মনত ৰাখিব তো বন্ধুসকল তো ভিডিঅ'টো চাব আপোনালোকে আৰু তেওঁক ৰিটায়াৰমেণ্ট ডে'ৰ কাৰণে বহুত বহুত শুভেচ্ছা জনালোঁ একো স্বাস্থ্যৰ একো ক্ষতি নোহোৱাকৈ অৰ্থাৎ সুকলমে তেওঁ 60 বছৰ চাকৰি কৰাৰ কাৰণে সুস্বাস্থ্যৰূপে তেওঁ যে 60 বছৰ চাকৰি কৰিব পাৰিলে সেইটো তেওঁৰ কাৰণে এটা ডাঙৰ উপলব্ধি হয় একো বেমাৰ আজাৰ নোহোৱাকৈ যে 60 বছৰ চাকৰি কৰিব পাৰিলে সেইটো তেওঁৰ কাৰণে এটা ভগৱানৰ আশীৰ্বাদ স্বৰূপ আৰু অনাগত দিনবিলাক তেওঁ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে তেওঁ মানসিক শান্তি লাভ কৰক স্বাস্থ্য ভালে থাকক এয়ে মোৰ কামনা তো ভিডিঅ'টো চাওক বন্ধুসকল আৰু ভিডিঅ'টো ভাল পালে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম এইটো ইউটিউবত দি দিম আকৌ কি মোৰ ইউটিউব চেনেল আছে গম নাপায় নি এই 50টা ছাবস্ক্ৰাইবাৰ হ'লেই এনেকুৱা ইউটিউব চেনেল বনাম এতিয়া চবকে দিম ৰ'ব ইউটিউব চেনেল দিব লাগিব নাই কামুৰিহে উলিয়াওঁ মোকো কামুৰিব লাগিব তেতিয়াহে দিম কেকটো এফালৰ পৰা মাৰিব
নালাগে দিয়ক আপোনাকে খবৰ Thank you to all. Welcome.